অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল, মোৰো ভাল। এয়া ওলাই কৰি লৈছোঁ মন্দিৰলৈ যাবলৈ। বহু দিনৰ পৰা ভাবি আছিলোঁ যাম বুলি, মানে নিমিলেই। আজি ওলাইছোঁ আৰু যাবলৈ। বা যাব আৰু আমাৰ ভণ্টি যাব। ভণ্টি আহিলে মানে বন্ধৰ পাইছে যে এতিয়া গৰম বন্ধ, সেইকাৰণে আহিছিলে তাইকো লৈ গৈছোঁ। বেছি দূৰ পিছে নহয় মন্দিৰ। এইফালে আমাৰ ভণ্টিজনী দেখুৱাই দিছোঁ, এইজনী ওলাই আছোঁ। চাই থাকিব ভিডিঅ'টো। আজি দিনটো কি দেখাব পৰা দেখুৱাম আৰু আমাৰ ছোৱালী ৰেডি হৈ আছে। জিয়া 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 ৰেডি হৈ গ'ল। জিয়া চোৱা, এফালে চোৱা, জিয়া চোৱা। ভণ্টিও ৰেডি হৈ গ'ল যাবলৈ পূৰা। জিয়াক ককাকে 20 টকা এটা দিছে, জিয়াই পূৰা লৈ আছে পইচাটো ন। পইচা দিলে ন ককাই? পৰিলে আমি মন্দিৰ আহি পালোহি আৰু পূজাৰীজন নাছিলে, ক'ৰবাত গ'ল নেকি। আমি বাহিৰতে ৰখি আছোঁ আৰু ছোৱালীয়ে দেখিছেনে মোবাইলটো উলিয়াই লগে একদম ল'বলৈ বিচাৰিছে মোবাইলটো। আৰু মন্দিৰৰ বাহিৰডোখৰ ভঙা গ'ল আৰু ৰেলৱে মাটি পৰিছিলে কাৰণে ভাঙিলে, কিন্তু মন্দিৰটো ভগৱানৰ কৃপাত বাচি গ'ল। আৰু এতিয়া আমি মন্দিৰৰ ভিতৰলৈ সোমালোঁ আৰু, কিন্তু ভণ্টিয়ে ভিডিঅ'খিনি কৰি থৈছে আপোনালোকক দিবলৈ কাৰণে। আৰু তাকে দেখি মোকো ভণ্টি অকণমান ভিডিঅ' কৰিলে, মই অকণমান প'ষ্ট দি দিলোঁ আপোনালোকক। আৰু মই দেখিছেনে ইমান শকত হৈছোঁ, খীণাবলৈ দেখা নাই দেই, একদম শকতে হৈ গৈ আছোঁ দিনে দিনে। পেটটোৱে বাঢ়ি গ'ল মোৰ, এনেকুৱা দেখে মোৰ নিজকে কিবা নিচিনা দেখা লাগে আৰু বহুত ভাল লাগে। আৰু এইফালে সোমবাৰে আহিছোঁ মন্দিৰ, বাই ধুনীয়াকৈ সেৱা কৰি আছে, ময়ো কৰিম আৰু তাই আগতে কৰি ল'বলৈ দিছোঁ। ধুনীয়াকৈ পানী ঢালিম শিৱলিংগত আৰু সেয়া ধুনীয়াকৈ কৰিম। এয়া মই পানী ঢালি আছোঁ এতিয়া শিৱলিংগত। ভণ্টিয়ে পূৰা ভিডিঅ' কৰি আছে আৰু ধুনীয়াকৈ সেৱা কৰিছে। একদম জানেনে ইমানেই মনটো শান্তি লাগিছে। মন্দিৰৰ ভিতৰতে জীয়াই লাখুটি এডাল পালে, দেখিছেনে? একদম নিজৰ চকুতে মাৰি লৈছে মানে উৎপাতবোৰ। তাই হাঁহি উঠি গৈছে মোৰ ভইচটো দিওঁতে। ধূপ চাকি বাহিৰতে জ্বলাবলৈ দিয়ে, কিন্তু আজি বৰষুণ দিয়াৰ বাবে আমাক ভিতৰতে জ্বলাবলৈ দিয়ে পূজাৰীজনে। ইয়াত চাকি জ্বলাই কৰি ধূপটো ঘূৰাই কৰি বাহিৰৰ গছৰ তলত দি আহিলোঁগৈ ধূপটো। আৰু মই সেৱা কৰি লৈছোঁ ইয়াত বহি লৈ। মন্দিৰখনো লৈ লৈছোঁ একদম দীঘল। ছোৱালী একদম ইয়াতে বহি লৈছে, বহি লৈ কৃষ্ণ কৃষ্ণ কৈছে তাই। আমি মন্দিৰৰ পৰা আহি কৰি পালোহি। এইকেইজনী আহি পোৱাৰ লগে লগে বিচনাত কিবা এটা আগবঢ়াই থৈ যদি যাম বুলি ভাবি থাকোঁ, যাবলৈ নাপালে বহুত বেছি বেয়া লাগে। কালিৰ পৰা মানে মনটো বহুত হেৰি লাগি আছে। ভাবি আছোঁ কি মানে যাবলৈ কাইলৈ পালে হয় আৰু একো যাতে হেৰি নহয়, মানে এইকেইদিন হাতৰ চোৱা লাগি গ'ল যে, সেইকাৰণে একদম যাবলৈ পৰা নাই। তাৰপিছত আজি একদম গৈ আহিছোঁ, ইমান শান্তি লাগিছে নহয় মনটো। আৰু দুদিন যাব লাগিব, 2 সপ্তাহ। একদিন যোৱা নহ'ব চাগে, অহা সপ্তাহ পাৰিলে চাওঁ। আৰু মানে সোমবাৰে যাম বুলিয়ে মই মানে ভাবি থৈছোঁ। তাত গ'লে আৰু মন্দিৰ হওক নামঘৰ হওক গ'লে মনটো বহুত বেছি ভাল লাগে। আৰু ভিডিঅ' নবনালোঁ আৰু এইডোখৰ অকণমান ভইচটো কাটি দিব লগা হ'ল ছোৱালী চিঞৰ বাখৰ কৰাৰ কাৰণে। আৰু ভিডিঅ'টো আছিল আজি ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে আপোনালোকে সকলোৱে নাপাহৰিব। আৰু সোনকালে মই আপোনালোকৰ মাজলৈ ভিডিঅ' এটা লৈ আহিম অতি সোনকালে। আজিলৈ বাই বাই সকলোকে।